Hey guys, welcome to my YouTube channel DJR Vlogs. আপোনালোক ভালে আছে নে? মই আছো দিয়ক ভালে। আজি মানে এটা জায়গাত গৈছিলো আৰু এইটো জায়গাটো আপোনালোকে গমে পাইছে চাগে থাম্বনেইলটো দেখা পায় আৰু তাত বহুত কষ্ট হ'ল মানে আৰু গাইজ ভিডিঅ'টো চাই থাকিব আপোনালোকে কিমান কষ্ট হৈছে আৰু বহুত কষ্ট কৰি পেলাই গৈছিলো মানে দৰ্শন হ'বলৈ গৈছিলো আৰু তাত কামাখ্যা মন্দিৰত দিয়ক আপোনালোকে চাব আৰু ভিডিঅ'টো গাইজ মানে গুৱাহাটীত আহিলোঁ গুৱাহাটীত কিয় আহিব লগা হ'ল কৈ আছোঁ এতিয়া মানে আপোনালোকক মানে এইদিনাখনি দেখাইছিলোঁ যে যোৰহাটত গৈছিলোঁ জ্ঞানদীপ যে তাক মানে নিব আহিলোঁ মানে নিব আহোঁতে মানে এতিয়া মানে কৈ আছে যে এতিয়া কামাখ্যাত যাম বুলি গোটেইবিলাকে তো এতিয়া কামাখ্যাত যাম আৰু জ্ঞানদীপ আহি পালে দেখাই আছোঁ জ্ঞানদীপক বোলো এতিয়া যাওঁ যাবা ন গাইজ মানে এতিয়া ওলালোঁ আৰু কামাখ্যালৈ চাই থাকক মটো ব্লগ দেখাই আছোঁ আৰু ৰ'দৰ পৰা ওলালোঁ গাইজ ওলাই মানে বেহাৰবাৰীত আছিলোঁ এতিয়া বেহাৰবাৰীৰ পৰা ওলাই গৈ আছোঁ বল কোনফালে যাবি লখৰা হৈ যাওঁ নেকি কোনফালে লখৰা হৈ যাওঁ লখৰা হৈ নহয় এনেকৈ কোনফালে যাবি হেলমেটটো লৈ আনিছা ন তুমি অঁ আৰু মই হেলমেটটো ফিটাডাল মাৰি দিয়াচোন হা বেছি জোৰকৈ দিব নালাগে বাছ অঁ হ'ব এইটো মানে আজিকালি লগা হৈ গৈছে এইটো নহ'লে মামাহঁতে দিব আৰু মজাটো গাইজ মানে এতিয়া ভৰলু নদীৰ ওচৰত পালোঁ আহি গাইজ শান্তিপুৰ আহি পালোঁ গাইজ এতিয়া মানে দেখাই আছোঁ মানুহ কিমান হৈছে চাওক এই বাপৰে বাপ গাইজ তলৰ গেটটো পালোঁ আৰু আহি পেলাই গাইজ এয়া জ্ঞানদীপ এই জ্ঞানদীপ কেনেকুৱা লাগিছে আহি মজা লাগিব ওপৰলৈকে গৈ আছোঁ আৰু গাইজ ওপৰলৈকে গৈ আছোঁ আৰু আমি কি ধুনীয়া গেটটো চাওক অৱস্থা বেয়া গোটেই ঘামিয়ে একদম তিতি গ'ল কোনোৰো অৱস্থা বেয়া ভিডিঅ' বনাত বিজি তাৰপিছত দ্বীপ আৰু এইটো বিপ্লৱৰ একদম অৱস্থা তিতি গ'লে সিহঁতৰো বেয়া হৈ গৈছে মানুহ চাওক গাইজ কিমান মানুহ
গাইজ চাওক কিমান মানুহ হৈছে, পুৰা একদম নধৰা হৈ গৈছে। ৰখাই দিলে ইয়াতে, উপায় নাই আৰু যাব নিদিয়ে বোলে। গাইজ ঠায়ে ঠায়ে মানে গেট পাতিছিলে, সেইকাৰণে মানে জাম বহুত হৈ গৈছে। আপোনাৰ মানে খুলি নিদিয়ে, মানে লাহে লাহেকৈ খুলি দিয়ে। সৰু বাচ্চা আৰু মাকৰ বেলেগ ব্যৱস্থা কৰিব লাগে। দেখিছে আপোনালোকে যে এইবিলাকত কিমান কষ্ট হয়, তিৰোতাবিলাকৰ বাচ্ছাবিলাক লৈ আহি পেলাই। গাইজ চাওক কিমান মানুহ একদম বিপৰা পৰা দিছে, একদম মানে ঠেলি হেঁচি সোমাই যাব। গাইজ আকৌ এটা গেট পালোঁ, মানে গেট কিমান দিছে মানে হিচাপ কৰিব নোৱাৰি, মানে ইমান ভিৰ হৈছে নহয় মানুহ। চাওক গাইজ কেনেকুৱা ঠেলা ঠেলি, একদম মানে হেঁচি একদম মাৰিয়ে পেলাব যেন। গাইজ কিবা কৰি মন্দিৰ আহি পালোঁ দিয়ক, একদম মানে নক'ব আৰু। গাইজ কামাখ্যা দৰ্শনৰ পিছত আমি ভুৱনেশ্বৰী মন্দিৰত আহিলোঁ আৰু আপোনালোকক পাণ্ডু দেখাবলৈ চেষ্টা কৰিলোঁ, পাণ্ডু ওপৰৰ পৰা কেনেকুৱা লাগে। গাইজ চাওঁতে চাওঁতে দিন হৈ গ'ল, মানে ৰাতিৰ পৰা। আপোনালোকৰ পৰিৱেশটো কেনেকুৱা লাগিছে জনাব। তোমাৰ কেনেকুৱা লাগিলে আহি ইয়াতে? ভাল লাগিছে নে? আৰু এইবাৰ বিপ্লৱ আছে, বিপ্লৱক সুধি লওঁ। কি কোৱা? মন্দিৰৰ পৰা এতিয়া যাবলৈ ওলালোঁ আমি, আৰু এতিয়া মানে ৰাতিপুৱা প্ৰায় 4:30মান বাজিলে আৰু পূৰা পোহৰ হৈ গ'ল। তাৰপিছত যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দাববলৈ নাপাহৰিব, যিবিলাক নতুন ভিউৱাৰ্ছ আহিছে। আৰু আজিলৈ ইমানেই আৰু গাইজ, আৰু নতুন ভিডিঅ' এটাত লগ পাই আছোঁ, আপোনালোকে চাই থাকিব। বাই বাই।